নমস্কাৰ, মই অসমৰ জীয়ৰী ডিব্ৰুগড়ৰ পাৰ্বিন বেগমে কৈছোঁ UAEৰ পৰা। একচুৱেলি মই আজি আহিছোঁ ভিডিঅ'টোত কৰোনা ভাইৰাছৰ বিষয়ে লৈ বৰ্তমানৰ UAEৰ পৰিস্থিতিৰ কথা লৈ। UAEত সাধাৰণতে কি হৈছে, যেতিয়া পোনপ্ৰথমে গম পাইছিলে যে তেওঁলোকৰ কৰোনা ভাইৰাছ বুলি এটা বেমাৰ আহিছে, ভাইৰাছ এটা আহিছে, সেইকাৰণে তেওঁলোকে লগে লগে প্ৰথমে স্কুল কলেজবিলাক বন্ধ দিলে। তাৰপিছত আপোনালোকে লাহে লাহে অফিচ আৰু যোনবিলাক প্ৰাইভেট কোম্পানী আছে তেওঁলোকক বন্ধ কৰিলে। তাৰপিছত গম পাইছে যে ভাইৰাছটো লাহে লাহে আৰু বেছি হৈ গৈছে, মানুহবোৰ মৰিবলৈ ধৰিছে। তাৰ কাৰণে আপোনালোকৰ ইয়াত জিম, ছুইমিং পুল যি আছে চব বন্ধ কৰি দিছে, অফিচ ট'টেলি বন্ধ। আৰু কোনোবাই যদি এই বন্ধক যদি আপোনাক আওকাণ কৰিছে, ধৰি লওক বন্ধটো মনা নাই, তাৰ কাৰণে আপোনালোকৰ বহুত মেবি 1 লাখ 5 লাখ দিৰহাম আপোনালোকৰ ফাইন দিবলগীয়া হৈ গৈছে। তাৰ উপৰিও মই এটা কথা জনাওঁ যে অসমত এতিয়া কৰোনা ভাইৰাছক লৈ বহুতে মানে উপলঙা বুলি কয় যে এটা অসমীয়াত শব্দ আছে উপলঙা, সেইটো কৰিছে। মানে ধৰি লওক অসম চৰকাৰে বন্ধ দিছে, লকডাউন কৰি দিছে, কিমান দিনলৈ তেওঁলোকে মনা নাই। সেইবোৰ ক্ষেত্ৰত অলপ আপোনালোকে চৰকাৰক বা প্ৰশাসনকে হওক আপোনালোকে অলপ সহায় কৰিব লাগে। ইয়াত যিহেতু এতিয়া মই UAEত আছোঁ, UAEত দেখিবলৈ পাইছোঁ আপোনালোকে সকলো ধৰণৰ আপোনালোকৰ অফিচ, গাড়ী মটৰ ট'টেলি বন্ধ। ইভেন মানুহ ঘৰৰ পৰা ওলাই অহা নাই। ইমানেই মানে অৱস্থাটো মানে তেওঁলোকে মানে সুন্দৰ কৰি তুলিছে। কাৰণ কেলৈ এটা ভাইৰাছ বুলি কোৱাৰ লগে লগে মানুহৰ মাজত কিমান আতংকৰ সৃষ্টি হৈ গৈছে, ৰাইট? গোটেই পৃথিৱীৰ মানুহে মানে হেৰি কৰিছে। সেইকাৰণে আপোনালোকক জনাওঁ, হাতখন ধুব। মই হেণ্ড গ্ল'ভ ইউজ কৰিছোঁ, হেণ্ড গ্ল'ভ ইউজ কৰিব। এতিয়া বৰ্তমান ভিডিঅ'ৰ কাৰণে মই মাস্ক ইউজ কৰা নাই, কিন্তু আপোনালোকে যদি বাহিৰলৈ গৈছে মাস্ক ইউজ কৰিব। সাধাৰণতে আমি মাস্ক ইউজ কৰোঁ, যিহেতু আজি মই ভিডিঅ'টোৰ কাৰণে মাস্ক ইউজ কৰা নাই। প্লাছ আপোনালোকে কি কৰিব, যদি বাহিৰত আপোনালোকে গৈছে, বাহিৰৰ পৰা যাওঁতে আপোনালোকে সাৱধান হ'ব। হেণ্ড গ্ল'ভ ইউজ কৰিব, হেণ্ড গ্ল'ভ যদি ইউজ কৰিছে আঁতৰাই দিব, মাস্ক ইউজ কৰিছে যদি মাস্কটো আঁতৰাই দিব। বাহিৰৰ পৰা গৈ আপোনালোকৰ ল'ৰা ছোৱালী বা ভাইটি ভণ্টি বা মা দেউতাক পটককৈ হাক নকৰিব, পটককৈ এনেকৈ হাক নকৰিব, হেণ্ডছেক নিমিলাব, দূৰত্ব বজাই ৰাখিব। আৰু যদি আপোনালোকে ফ্ৰেণ্ড চাৰ্কেল হৈ যদি বাহিৰলৈ গৈছে, বৰ্তমানতো ট'টেলি লকডাউন কৰি দিছে, সেইকাৰণে আপোনালোকে বাহিৰত নাযাব পৰাপক্ষত। আৰু আপোনালোকে প্ৰশাসনে যি কৈছে সেইটো শুনক। ইয়াত